আপোনালোকে ভাবিব পাৰিবনে আপুনি যি টমেটো আৰু আলু খাই আছে সেই আলু আৰু টমেটোৰ একেটা পৰিয়ালতে 66 ফিট ওখ এটা গছ থাকিব পাৰে আৰু সেই গছ লুকাই আছে এণ্ডিজ পাহাৰত। আৰু বিজ্ঞানীয়ে এই গছটোক নতুনকৈ চিনাক্ত কৰিছে। এই আৱিষ্কাৰে সলনি কৰিব পাৰে ইভলিউশ্যনৰ বহু পুৰণি ইতিহাস। দক্ষিণ আমেৰিকাৰ এণ্ডিজ পাহাৰৰ ক্লাউড ফৰেষ্ট অঞ্চলত বিজ্ঞানীয়ে এটা অদ্ভুত জায়েণ্ট ট্ৰী বিচাৰি পাইছে। এই গছটো 20 মিটাৰ অৰ্থাৎ 66 ফিট ওখ। বহু বছৰৰ পৰা বিজ্ঞানীয়ে এই গছটোক ক্লাছিফাই কৰিব চেষ্টা কৰি আছিল, কিন্তু আধুনিক জেনেটিক এনালাইচিছ আৰু 300টাতকৈ বেছি জিনৰ অধ্যয়নৰ পিছত এই গছটোৰ নাম দিয়া হৈছে ডেটাৰডেনড্ৰন। আচৰিত কথা হ'ল এই গছটো বিলং কৰে চলনচিয়া ফেমিলিত, মানে টমেটো, আলু, বেঙেনা আদিৰ ফেমিলিত। বিজ্ঞানীয়ে কৈছে এই গছটো হয়তো নাইটশ্বেড ফেমিলিৰ আটাইতকৈ পুৰণি এনচিয়েণ্ট লিনেঞ্জিয়াৰ এটা অংশ, মানে আধুনিক টমেটো আৰু আলুৰ পূৰ্বপুৰুষৰ বহু তথ্য এই গছটোৱে দিব পাৰে। ইয়াৰ ভিতৰত পোৱা গৈছে কিছুমান পাৱাৰফুল কেমিকেল কম্পাউণ্ড যিবোৰে মেডিকেল ৰিচাৰ্চত উপযোগী হ'ব পাৰে। আৰু আটাইতকৈ দুখজনক কথাটো হ'ল এই ৰেয়াৰ জায়েণ্ট ট্ৰী কেৱল কলম্বিয়া আৰু পেৰুৰ কিছুমান পাহাৰীয়া অঞ্চলত পোৱা যায়, কিন্তু সেই ফৰেষ্টবোৰ লাহে লাহে ধ্বংস হৈ আছে, যাৰ ফলত পৃথিৱীয়ে এটা অমূল্য জেনেটিক ট্ৰেজাৰ হেৰুৱাব পাৰে। এটা সাধাৰণ আলু আৰু টমেটোৰ ফেমিলিত এনেধৰণৰ বিশাল গছ থাকিব পাৰে বুলি আপোনালোকে ভাবিব পাৰিছেনে? প্ৰকৃতি এতিয়াও ৰহস্যৰে ভৰা আৰু হয়তো এনে বহু স্পেচিছ এতিয়াও মানুহৰ চকুৰ পৰা আঁতৰত আছে। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিছে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।